আমাৰ সকলোৰে কেতিয়াবা চকু লৰে বা কপা নিচিনা অনুভৱ হয় বা চকুৰ মণিৰ কিনাৰৰ অংশ লৰে। কিন্তু কিয় লৰে ভাবি চাইছেনে বাৰু? এনেকুৱা বেছি হ'লে কি বিপদ হ'ব পাৰে জানোচোন আহক। পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি অগ্নিগিৰি কোন দেশত আছে? আৰু আটাইতকৈ ডাঙৰ, ভয়ানক আৰু পুৰণা অগ্নিগিৰিটো মই আজি দেখুৱাম। আকৌ ব্ৰহ্মপুত্ৰ নদীৰ উৎপত্তি স্থাননো ক'ত? আৰু এই নদীৰ নামটো কিয় পুলিংগ হ'ল? এনেধৰণৰ অতি প্ৰয়োজনীয় কেইটামান তথ্য জানিবলৈ ভিডিঅ'টো শেষলৈকে চাওক আৰু জ্ঞান আহৰণ কৰক। অৱশ্যে আমি দিনটোৰ বহুখিনি সময় ফেচবুক, হোৱাটছএপ আদিত খৰচ কৰোঁ। 24 ঘণ্টাৰ ভিতৰত এটা হ'লেও জ্ঞান আহৰণ কৰা বা নতুন কিবা এটা শিকিব পৰা যিকোনো ভিডিঅ' চাব লাগে। কাৰণ নিজকে সদায় পৰিৱৰ্তন হোৱা পৰিৱেশৰ লগত খাপ খুৱাই চলিবলৈ জ্ঞানৰ অত্যাধিক প্ৰয়োজন, সেই কথা আমি জানো। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হ'ল, চকু বা চকুৰ মণি লৰে কিয়? আমাৰ কেতিয়াবা সোঁ চকু বা বাওঁ চকু লৰে বা কপা নিচিনা অনুভৱ হয়। কিন্তু কিয় হয়? এনেকুৱা বেছি হ'লে কি বিপদ হ'ব পাৰে জানোচোন আহক বিজ্ঞানসন্মতভাৱে। প্ৰায় সকলো লোকৰে কেতিয়াবা সোঁ চকু লৰে বা বাওঁ চকু লৰে। সোঁ চকু লৰিলে পুৰুষসকলৰ ভাল বুলি কয়, বাওঁ চকু লৰিলে মহিলাসকলৰ ভাল বুলি কয়। এনে কিছুমান লোকবিশ্বাসো চলি আহিছে। আৰু এই বিশ্বাস কেৱল ভাৰতীয় সংস্কৃতিতে নহয়, কিন্তু বিভিন্ন দেশে চকু লৰাৰ কথা শুভ বা অশুভ হিচাপে বিশ্বাস কৰে। আমাকো কেতিয়াবা কোৱা শুনো সোঁ চকু লৰিছে যদি ভাল হ'ব বা বাওঁ চকু লৰিছে যদি কিবা এটা অশুভ হ'ব পাৰে। চীনত আকৌ বাওঁ চকু লৰিলে শুভ বুলি কয়। আকৌ যদি সোঁ চকু লৰে তেতিয়া কিবা অঘটন হ'ব বুলি বা কিবা অসুবিধা হ'ব বুলি বিশ্বাস কৰে। কিন্তু এই চকু লৰাৰ বিজ্ঞানসন্মত কাৰণটো আমি প্ৰথমে বুজি লওঁ। কোনো কাৰণত চকুৰ তেজ চলাচলত বাধা পালে চকুৰ আৱৰণ নাইবা চকুৰ পতাৰ মাংসপেশী কঁপিবলৈ ধৰে, আৰু এই স্পন্দনকে চকু নচা বুলি কয়। কিন্তু এই চকু যদি কেইবাদিন ধৰিও একেৰাহে লৰি থাকে তেতিয়া কিন্তু আমি মন দিব লগা প্ৰয়োজন আছে। কাৰণ কেলৈ বিভিন্ন বেমাৰো হ'ব পাৰে, চকুৰ ৰোগো হ'ব পাৰে। ডক্তৰৰ পৰামৰ্শ লোৱাটো প্ৰয়োজন বহুদিন ধৰি যদি চকু একেৰাহে লৰি থাকে। এনেই সাধাৰণতে চকু লৰিলে মানুহৰ একো নহয়। বিভিন্ন কাৰণত চকু লৰে। সাধাৰণতে টোপনিৰ অভাৱ হ'ব পাৰে বা চকুৰ শুকান ভাৱ, এলাৰ্জি, অধিক চিন্তা বা ভাগৰ, বায়ু প্ৰদূষণ, শৰীৰত মেগনেছিয়ামৰ অভাৱ, অধিক মাদক দ্ৰব্য সেৱন বা কফি খোৱা আদি বিভিন্ন কাৰণত চকু লৰিব পাৰে। কিন্তু বেছিকৈ চকু লৰিলে এক বিশেষ ৰোগ হ'ব পাৰে, আৰু এই ৰোগবিধ ইমানেই আচৰিত ধৰণৰ চকুৰ একেবাৰে ৰশ্মিলৈকে হেৰুৱাব লগা হ'ব পাৰে। গতিকে বেছি চকু লৰিলে আমি ডক্তৰৰ পৰামৰ্শ লোৱাটো অত্যাধিক প্ৰয়োজন। পিছৰ প্ৰশ্নলৈ আগবাঢ়িছোঁ। পিছৰ প্ৰশ্ন হ'ল, পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি অগ্নিগিৰি কোন ঠাইত আছে? উত্তৰটো হ'ল ইণ্ডোনেছিয়াত আছে। আৰু পৃথিৱীৰ ভিতৰত আটাইতকৈ পুৰণা, সক্ৰিয় আৰু বৃহত্তম অগ্নিগিৰিৰ ভিতৰত এটা অগ্নিগিৰি হ'ল হাৱাই মৌনা লোৱা। আৰু এই অগ্নিটো বহুত পুৰণা। এই অগ্নিগিৰিটো প্ৰায় ৭,০০০ বছৰ ধৰি সক্ৰিয় হৈ আছে, আৰু এইটো ইউনাইটেড ষ্টেটত হাৱাই আইলেণ্ডত আছে। ইয়াৰ উষ্ণতা সমুদ্ৰ পৃষ্ঠৰ পৰা প্ৰায় ৪,১৬৯ মিটাৰ। হাৱাই আইলেণ্ডৰ আধা ঠাই এই অগ্নিগিৰিটোৱে আগুৰি আছে। পিছৰ প্ৰশ্নলৈ আগবাঢ়িছোঁ। মাটিকালিৰ ভিত্তিত ভাৰতৰ সৰ্ববৃহৎ ৰাজ্য কোনখন? উত্তৰটো হ'ল ৰাজস্থান। আৰু ইয়াৰ মাটিকালি ৩,৪২,২39 কিলোমিটাৰ। নেক্সট প্ৰশ্ন, আমাৰ অসমীয়া ভাষাটো কোন চনত ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছিল? উত্তৰটো হ'ল 1961 চনত। অতি প্ৰয়োজনীয় প্ৰশ্ন। ইয়াৰ পিছৰ প্ৰশ্নলৈ আগবাঢ়িছোঁ। ব্ৰহ্মপুত্ৰ নদীৰ উৎপত্তিনো ক'ত হৈছে? আমাৰ অসমত থকা মুখ্য নদী ব্ৰহ্মপুত্ৰ নদীৰ উৎপত্তি কোন ঠাইত হৈছে? আৰু এই ব্ৰহ্মপুত্ৰ নদীখন এছিয়াৰ ভিতৰতে এখন যথেষ্ট দীঘল নদী। সকলোতকৈ দীঘল নদীবোৰ যেনে নীল, আমাজন আদিৰ সৈতে ব্ৰহ্মপুত্ৰ নদীক তুলনা কৰিব পাৰি। এই নদীৰ ওপৰত ভাৰত, চীন, ভূটান, বাংলাদেশ আদি বিভিন্ন দেশৰ কোটি কোটি লোকে নিৰ্ভৰশীল হৈ আছে। ইয়াৰ উৎপত্তি হ'ল চীনৰ তিব্বতৰ উত্তৰ ফালে থকা মানস সৰোবৰৰ ওচৰৰ চেমায়ুংডুং নামৰ পাহাৰীয়া ঠাইৰ পৰা উৎপত্তি হৈছে।
স্থানীয় লোকে এই ঠাইক তামচুক খামবাপ গ্লেচিয়াৰ বুলি জনা যায়। তেওঁলোকে ইয়াক তামচুক খামবাপ গ্লেচিয়াৰ বুলি কয়। আৰু ইয়ে হৈছে ব্ৰহ্মপুত্ৰ নদীৰ জন্মস্থান। আৰু আচৰিত কথা, ব্ৰহ্মপুত্ৰৰ বিশালতাৰ কাৰণেই এই নদীৰ নাম পুলিংগ। ভাৰতৰ বাকী বেছিভাগ নদীৰ নাম কিন্তু স্ত্ৰীলিংগ, যেনে গংগা, যমুনা, গোদাবৰী ইত্যাদি। ইয়াৰ পিছৰ প্ৰশ্নলৈ আগবাঢ়িছোঁ। কোন ঠাইত সৰ্বাধিক ভূমিকম্প হয়? উত্তৰটো হ'ল জাপানত। নেক্সট প্ৰশ্ন, অসমৰ ৰাজ্যিক চৰাইনো কি? উত্তৰ হ'ল দেওহাঁহ। নেক্সট প্ৰশ্ন, অসমত কেতিয়া প্ৰথম ৰেল সেৱা প্ৰৱৰ্তন কৰা হৈছিল? উত্তৰ হ'ল 1881 চনত। এইকেইটাই আছিল আজি অতি প্ৰয়োজনীয় কেইটামান তথ্য আৰু সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰ। ভিডিঅ'টো চাই ভাল লাগিছে যদি অনুগ্ৰহ কৰি লাইক কৰিব আৰু এই ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে বেলেগো এই তথ্যবোৰ জানি উপকৃত হয়। আৰু চেনেলটো অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।